সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব গৈ আছে সকলোকে মাষ্টাৰ গণেশ এডুকেশ্যন তৰফৰ পৰা শুভেচ্ছা জনালোঁ। আজি আহিছোঁ তোমালোকৰ Hslc 2026 এক্সাম আহি আছে, তাৰ কাৰণে মই ইম্পৰ্টেণ্ট আছামিজ এছে লৈ আহিছোঁ। যিমান বছৰ হৈছে মই ইউটিউব খোলা, তাৰ ভিতৰত ইম্পৰ্টেণ্ট কমন গেৰেণ্টি আহিছে, তোমালোকে চাব পাৰিবা ৰচনা। মই এবাৰ ইম্পৰ্টেণ্ট ৰচনাখিনি লৈ আহিছোঁ তোমালোকৰ কাৰণে Hslc 2026 কাৰণে। তোমালোকে ইয়াৰ পৰা চাবা। প্ৰিয় গ্ৰন্থ, বিজ্ঞানৰ অৱদান, প্ৰাকৃতিক সম্পদ, প্ৰিয় সাহিত্যিক, অসমৰ বানপানী, অসমৰ কুটিৰ শিল্প, নিবনুৱা সমস্যা, বাতৰিকাকত, দূৰদৰ্শন। তাৰে ভিতৰত তোমালোকৰ কাৰণে মই আজি তোমাৰ প্ৰিয় গ্ৰন্থ লৈ আহিছোঁ, তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোলৈ। মই আজি এটা ৰচনা দিছোঁ, তেনেকৈ মই তোমালোকৰ আবেদন লিখন আৰু অসমীয়া বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিম তোমালোকৰ কাৰণে। Hslc 2026 ভেৰি কমন এনচাৰ, কমন কুৱেশ্যন তোমালোকে চাবা। আৰম্ভণি তোমাৰ প্ৰিয় গ্ৰন্থ। অসমীয়া মোৰ মাতৃভাষা, স্বাভাৱিকতে মই পঢ়া গ্ৰন্থবোৰৰ বেছিভাগেই অসমীয়া ভাষাত ৰচিত। ইংৰাজী, বাংলা, হিন্দী ভাষা কম বেছি পৰিমাণে জানো, যদি এই ভাষাবোৰৰ ৰচিত দুই এখন গ্ৰন্থ মই পঢ়িছোঁ। পৃথিৱীৰ আন বহুতো গুৰুত্বপূৰ্ণ ভাষাত ৰচিত অলেখ মান গ্ৰন্থৰ কোনো সম্ভেদ মই নাপাওঁ। এনে অৱস্থাত মোৰ মাতৃভাষা অসমীয়াৰ পৰা মই মোৰ প্ৰিয় গ্ৰন্থখন বাছনি কৰিব লাগিব। গ্ৰন্থৰ চিনাকি। মোৰ প্ৰিয় গ্ৰন্থখন হ'ল জংগম। সাহিত্যিক দেৱেন্দ্ৰনাথ আচাৰ্যৰ দ্বাৰা ৰচিত এই এখন উপন্যাস। দেৱেন্দ্ৰনাথ আচাৰ্যৰ জন্ম হৈছিল 1937 চনত যোৰহাট গড়েখেদল গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য আৰু মাতৃৰ নাম জয়ন্তী আচাৰ্য। 1953 চনত যোৰহাট চৰকাৰী হাইস্কুলত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত নামভৰ্তি কৰে। তেওঁ খড়গপুৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা BTech, লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰা DRC, লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা MSc ডিগ্ৰী লাভ কৰে। তেওঁ অসম চৰকাৰৰ বিভিন্ন পদত দক্ষতাৰে কাৰ্যনিৰ্বাহৰ শেষত অসম গেছ কোম্পানীৰ সাধাৰণ সঞ্চালক হৈ গৈ 1981 চনত মাত্ৰ 44 বছৰ বয়সতে প্ৰতিভাৱান অভিযন্তা তথা সাহিত্যিকগৰাকীৰ মৃত্যু হয়। গ্ৰন্থৰ বিষয়বস্তু। ব্ৰিটিছসকলে ব্ৰহ্মদেশ শাসন কৰি সময়ত বহুত সংখ্যক ভাৰতীয় মানুহ ব্ৰহ্মদেশলৈ গৈ তাত বসতি কৰিবলৈ লৈছিল। কিন্তু দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানে ব্ৰহ্মদেশ অধিকাৰ কৰা একাংশ ব্ৰাহ্মণ উগ্ৰ জাতীয়তাবাদীয়ে তাত থকা ভাৰতীয় মূলোদ্ভৱ মানুহখিনি আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰাণৰ মমতাত সেই মানুহখিনি দুৰ্গম অৰণ্য আৰু গিৰিপথ অতিক্ৰম কৰা অসম তথা ভাৰত অভিমুখে যাত্ৰা কৰে। যাত্ৰাপথত বহু মানুহৰ মৃত্যু হয়। অতি কম সংখ্যক মানুহে সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ব্ৰহ্মদেশৰ পৰা এটাই প্ৰব্ৰজন কাহিনী হ'ল জংগম উপন্যাসৰ বিষয়বস্তু। প্ৰিয় হোৱাৰ কাৰণ। মোৰ দৃষ্টিত দেৱেন্দ্ৰনাথ আচাৰ্যৰ জংগম মানৱীয় চেতনাৰ ক্ষিপ্ত এখন মহান উপন্যাস। ৰাম গোবিন্দ তেওঁ পৰিয়ালে অনন্য নিৰহ ভাৰতীয় মূলধন মানুহখিনিৰ দুখ যন্ত্ৰণাৰ কাহিনী মোৰ মন সেমেকাই পেলায়। অতি প্ৰতিকূল পৰিস্থিতিৰ মাজতে নুনাংকও ধৰি একাংশ বিবেকবান বাৰ্মানে ভাৰতীয় মানুহখিনিক ৰক্ষা কৰিবলৈ চেষ্টা কৰি মানৱতাৰ পৰিচয় দিছে। ফাদাৰ বেৰী আৰু ডক্টৰ চিমৰ মানৱ সেৱাই মন অভিভূত কৰে। মা পুত্ৰ আৰু চিন্তিৰ প্ৰেমৰ সূচনাই মানুহ মনত সহজতে দোলা দি যায়। ব্ৰহ্মদেশৰ সমাজ সংস্কৃতি, বাট পথ, অৰণ্য, নদী, হ্ৰদ, পাহাৰ, পৰ্বত, বিভিন্ন জনগোষ্ঠী আদিৰ বৰ্ণনা অতি জীৱন্ত। 1984 চনত জংগম উপন্যাসৰ সাহিত্য একাডেমী বঁটাৰ বাবে বাছনি কৰাটো উচিত কামেই হৈছে বুলি ক'ব লাগিব। উপসংহাৰ। জংগম উপন্যাস চিত্ৰে মানৱতাৰ যুঁজৰ কাহিনী অন্ত আজিও হোৱা নাই। জাতি, ধৰ্ম, ভাষা, দেশ আদিৰ নামত আজিও মানুহৰ ওপৰত নিৰ্যাতন চলাই আছে। এই উপন্যাস আমাৰ মানৱীয় চেতনা জাগ্ৰত কৰি এনেধৰণৰ অপকৰ্মৰ বিৰুদ্ধে থিয় দিবলৈ অনুপ্ৰাণিত কৰিব লাগিব। আৰু দ্বিতীয় ৰচনা লৈ আহিছোঁ পুথিভঁৰাল। আৰম্ভণি। পুথিভঁৰালৰ জ্ঞানৰ এক অক্ষয় ভাণ্ডাৰ। যি ঠাইত নানা ৰকমৰ গ্ৰন্থ একেলগে পোৱা যায় তাকে গ্ৰন্থাগাৰ বা পুথিভঁৰাল বোলে। পুথিভঁৰাল মানৱ জাতিৰ এক আপুৰুগীয়া সম্পদ। পুথিভঁৰালৰ ইতিহাস। অতি প্ৰাচীন কালৰ পৰা পুথিভঁৰাল প্ৰচলন আছে। বৰ্ণমালা, কাকত আদি আৱিষ্কাৰ হোৱাৰ আগতে বেদৰ বাণী প্ৰচাৰিত সংৰক্ষিত হৈছিল। বৰ্ণমালা আৱিষ্কাৰ পাছতে মানুহে ভোজপুত্ৰ, তালপাত, খাচীপাত, জন্তুৰ চাহ, শিল, তামৰ ফলি আদিত জ্ঞান সম্ভাৰ লিপিবদ্ধ কৰিছিল। অতি প্ৰাচীন কালত ভাৰতবৰ্ষ, মিছৰ আদি
প্ৰাচীন উন্নত দেশৰ নানা ঠাইত ডাঙৰ ডাঙৰ পুথিভঁৰাল আছিল। ভাৰতত থকা বৌদ্ধ বিহাৰৰ নালন্দা বিশ্ববিদ্যালয় আদি শিক্ষাৰ কেন্দ্ৰ অসংখ্য পুথি গোটাই ৰখা হৈছিল। আজিকালি ফ্ৰান্স, জাৰ্মানী, ইংলেণ্ড আদি উন্নত দেশবোৰত ডাঙৰ ডাঙৰ পুথিভঁৰাল স্থাপিত হৈছে। ফ্ৰান্সৰ ৰাজধানী পেৰিছ নগৰত বিবিলিওথেকিও নেছলি নামেৰে যি পুথিভঁৰাল অৱস্থিত সেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল বুলি জনা যায়। লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম লাইব্ৰেৰীও পৃথিৱী বিখ্যাত। পুথিভঁৰালৰ প্ৰকাৰ পুথিভঁৰাল কেইবা শ্ৰেণীৰে আছে, যেনে ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল, শিক্ষানুষ্ঠান পুথিভঁৰাল, পুথিভঁৰাল আদি। ৰাজহুৱা পুথিভঁৰাল ৰাজ্যৰ সাহায্য আৰু চৰকাৰৰ পুঁজিৰ দ্বাৰা প্ৰতিষ্ঠিত হয়। ব্যক্তিগত পুথিভঁৰাল কোনো এজন ব্যক্তিৰ অধীনত প্ৰতিষ্ঠা হয়। আনহাতে শিক্ষানুষ্ঠান পুথিভঁৰালসমূহ শিক্ষানুষ্ঠান পুঁজিৰে প্ৰতিষ্ঠিত আৰু শিক্ষানুষ্ঠান দ্বাৰা পৰিচালিত হয়। পুথিভঁৰাল পৰিচালনা নিয়ম পুথিভঁৰাল পৰিচালনা নিৰ্দিষ্ট কিছুমান নিয়ম আছে, সেই নিয়ম মানি নচলে নানা বাধাৰ সৃষ্টি হয়। ৰাজহুৱা পুথিভঁৰালৰ সদস্য হ'লে গ্ৰন্থ পঢ়িবলৈ দিয়া হয়। সেই গ্ৰন্থ পঢ়ুৱৈ সৰ্বাধিক 15 দিন ৰখাৰ পিছত নিয়ম তাৰ পিছত ঘূৰাই দিব লাগে। ঠিক সেইদৰে শিক্ষানুষ্ঠান পুথিভঁৰাল পৰিচালকে শিক্ষাৰ্থী পঢ়ুৱৈৰ নিৰ্দিষ্ট দিনৰ বাবে পঢ়িবলৈ দিয়ে। পুথিভঁৰালসমূহ সুস্থভাৱে পৰিচালনা কৰাটো গ্ৰন্থাগাৰী অথবা পৰিচালকৰ মুখ্য কাম। পুথিভঁৰালৰ উপকাৰিতা পুথিভঁৰাল সভ্য জগতৰ এক অতুলনীয় সম্পদ। পুথিভঁৰাল পাঠক সমাজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। প্ৰত্যেক জ্ঞান পিপাসু লোকে বা পঢ়ুৱৈ নিজৰ ব্যক্তিগত পুঁজিৰে সকলো প্ৰকাৰৰ গ্ৰন্থ, আলোচনী, বাতৰিকাকত আদি ক্ৰয় কৰি পঢ়া সম্ভৱ নহয়। পুথিভঁৰাল তেনে পুথি পঢ়াৰ সুবিধা কৰি দিয়ে। পুথিভঁৰাল আপুৰুগীয়া গ্ৰন্থৰাজি সংগ্ৰহ কৰি ৰাখে। সামৰণি শিক্ষিত সমাজে মাত্ৰই পুথিভঁৰালৰ উপকাৰিতা সুন্দৰভাৱে জানে, গতিকে সকলো ঠাইত উপযুক্ত পুথিভঁৰাল স্থাপন কৰি তাত পঢ়াৰ বিশেষ ব্যৱস্থা কৰি দুখীয়া ছাত্ৰ ছাত্ৰী তথা পাঠক সমাজৰ জ্ঞানৰ পৰিধি বৃদ্ধিত সহায় কৰা উচিত। এতিয়া মই নেক্সট লৈ আহিছোঁ ৰচনা প্ৰিয় সাহিত্যিক। আৰম্ভণি যিসকল সাহিত্যিক তেওঁলোকৰ অমৰ লেখনিয়ে আমাৰ মনত আনন্দ সঞ্চাৰ কৰিবলৈ সক্ষম হয়, সেইসকল সাহিত্যিক মানুহৰ প্ৰিয় হয়। সেই হিচাপে মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্যিকজনৰ জন্ম আৰু বংশৰ সমূহাভাস। বেজবৰুৱা আছিল অসমৰ ঐতিহ্যমণ্ডিত পৰিয়ালৰ এটা বংশধৰ। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা। 1868 চনৰ 19 নৱেম্বৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাখন বেজবৰুৱাৰ জন্ম। লক্ষ্মী পূৰ্ণিমাৰ জন্ম হোৱাৰ বাবে তেওঁৰ সেই নাম। দেউতাক চৰকাৰী চাকৰিয়াল আছিল। বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। সেই বেজবৰুৱাৰ বিভিন্ন ঠাই চোৱাৰ সুযোগ আছিল। এই জ্ঞানৰ বিস্তৃতিত সহায় কৰিছিল সৰুৰ পৰা। বেজবৰুৱাৰ শিক্ষা গ্ৰহণ। দেউতাকে চাকৰিৰ পিছত শিৱসাগৰ ঘৰত থাকিবলৈ লয়। তাতে বেজবৰুৱা হাইস্কুল শিক্ষা গ্ৰহণ কৰে। 1886 চনত শিৱসাগৰ হাইস্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হয়। কুৰিকটীয়া জলপান লৈ কলিকতা কলেজত পঢ়িবলৈ লয়। 1908 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা BA ডিগ্ৰী লাভ কৰে। ইংৰাজী সাহিত্যৰ MA আৰু আইন অধ্যয়ন কৰি পৰীক্ষা দিবলৈ সাজু আছিল, কিন্তু পৰীক্ষা নিদিলে অসম চৰকাৰে চাকৰি গ্ৰহণ নকৰিলে। ব্যৱসায় জীৱন। শিক্ষা সমাপ্ত হোৱাৰ পিছত স্বাধীনভাৱে ব্যৱসায়ত নামে। ব্যৱসায় খাউত ভোলানাথ বৰুৱাৰ লগত লগ লাগি কাঠৰ কাৰবাৰ কৰে। পিছত লৰ্ড কোম্পানীৰ কাম কৰে। পিছত উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাঠৰ ব্যৱসায় কৰে। বৈবাহিক জীৱন। 1891 চনত 23 বছৰ বয়সত বিয়া। কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰ দেৱীৰ সৈতে আদৰ্শ পাৰিবাৰিক জীৱন। 1938 চনৰ 29 মাৰ্চ তাৰিখে মৃত্যু ডিব্ৰুগড়ৰ জোঁৱাইক ৰোহিণী বৰুৱাৰ ঘৰত। বেজবৰুৱা সাহিত্যকৰ্ম। অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যসেৱী। সাহিত্যৰ সকলো দিশতে বেজবৰুৱা লেখত ল'বলগীয়া আছিল। চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, ৰজনীকান্ত বৰদলৈ আদিৰ সৈতে লগ লাগি পিছত বেজবৰুৱা বাঁহী আলোচনী উলিয়াই সাহিত্যৰ সেৱা আৰম্ভ কৰিছিল। বেজবৰুৱাৰ নাটকসমূহ চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী, বুৰঞ্জীমূলক নাটক, ধেমেলীয়া নাটকসমূহ নুমল, পাচনি, লিটিকাই, চিকিৰপতি, নিকিৰপতি, চুটিগল্পৰ সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি, কোহকালী, জীৱনী গ্ৰন্থ, ডাঙৰীয়া দীননাথ বেজবৰুৱা, শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ, মোৰ জীৱন, সোঁৱৰণ উপন্যাস, পদুম কুঁৱৰী, কবিতা পুথি, কদম কলি, তত্ত্বমূলক তত্ত্বকথা, কৃষ্ণকথা আদি, সাধুকথাৰ সংগ্ৰহ, ককাদেউতা, নাতি ল'ৰা, বুঢ়ী আইৰ সাধু, শিশু গ্ৰন্থ, জুনুকা, ব্যংগাত্মক পুথি, কৃপাবৰ বৰুৱা, কাকতৰ টোপোলা, বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰণি, বৰবৰুৱাৰ বুলনি ইত্যাদি। প্ৰিয় সাহিত্যিক হোৱাৰ কাৰণ। বেজবৰুৱাৰ লেখনিৰ উদ্দেশ্য আছিল ইয়াতে পাঠক সমাজৰ আনন্দ প্ৰদান আৰু আনহাতে অসমৰ উন্নতি আৰু অসমীয়া সমাজখন
নিষ্কলু কৰাৰ মনোভাৱ বেজবৰুৱাই তেওঁৰ নাটক কবিতা গল্প হাস্য ব্যংগ আদি আটাইবোৰ ৰচনাৰ যোগেদি এই উদ্দেশ্য সাধন কৰিবলৈ গৈছে। তেওঁ কবিতাৰ মাজেৰে প্ৰবাহিত দেশপ্ৰেম আৰু অসম প্ৰেমৰ বাণীয়ে মোক উদ্দপ্ত কৰে। সেই অসমীয়া সাহিত্যত বেজবৰুৱাৰ উল্লেখযোগ্য সাহিত্যিক। তেওঁৰ ৰচনা পঢ়ি অৰন্ত হাঁহিৰ খোৰাকা পোৱা যায়। তেওঁ ৰসৰাজ উপদেশ বিভূষিত আৰু সাহিত্য পঢ়ি সেই ৰস আনন্দ পোৱা যায়, মনত উৎসাহ উদ্দীপনা পোৱা যায়। সেই বেজবৰুৱা মোৰ প্ৰিয় সাহিত্যিক। ইমানে এনেকুৱা টাইপ কুৱেশ্যন আহিব। এই ৰচনাসমূহ তোমালোকে চাবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবাৰ Hslc 2026 কাৰণে তোমালোকে এই ৰচনাখিনি চাবা। আৰু মই নেক্সট এনেকৈ অসমীয়া বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিম, কমন কুৱেশ্যন, তাৰপিছত আবেদন লিখন লৈ আহিম। মোৰ ভিডিঅ'টো শেষলৈকে চাবা। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।